প্ৰিয় বন্ধু, বিকশিত এই সভ্যতা কিন্তু মানৱ সভ্যতাৰ এই বিকাশৰ সময়তো সভ্য মানুহৰ আদিম আচৰণে বহু সময়ত প্ৰকৃতিলৈ নমাই আনে চিন্তা। আৰু এই বিষয়বস্তুৰ ওপৰতে আধাৰিত অনুৰাধা শৰ্মা পূজাৰীৰ নৱতম তথা সাহিত্য একাডেমী বঁটা বিজয়ী গ্ৰন্থ ইয়াত এখন অৰণ্য আছিল। যিহেতু নামটো এই সমগ্ৰ গ্ৰন্থখনৰ বিষয়বস্তুৰ এটা ধাৰণা দিয়ে যদিও গ্ৰন্থখনৰ প্ৰত্যেকটো শব্দই পাঠকক যেন অনুভৱ কৰায় সভ্য মানুহৰ আদিম আচৰণৰ ভয়াৱহতাক। আচলতে গ্ৰন্থখনৰ মূল চৰিত্ৰটোৱে জীৱনৰ সুকীয়া পৰিস্থিতিত পৰি ১.৫ মাহ সময় ঘৰতে কটাবলগীয়া হৈছিল আৰু তেতিয়াই উন্মোচিত হৈছিল সেই বিশেষ চৰিত্ৰটোৰ ঘৰৰ এখন বিশেষ খিৰিকীৰ। আৰু ক'ব পাৰি যে এই খিৰিকীখনেই লাহে লাহে লৈ যায় এই গ্ৰন্থখনৰ মূল কাহিনী ভাগলৈ। যদি সহজ ভাষাত কওঁ তেতিয়াহ'লে খিৰিকীখনেৰে দেখিবলৈ পোৱা গৈছিল এটা বিশেষ পাহাৰ আৰু লাহে লাহে গ্ৰন্থখনৰ মূল চৰিত্ৰটো আৰু সেই বিশেষ পাহাৰখনৰ মাজত গঢ়ি উঠে এক বিশেষ সম্পৰ্ক আৰু আগবাঢ়ে এই গ্ৰন্থখনৰ কাহিনী ভাগ। আচলতে সেই বিশেষ পাহাৰটোৰ নাম হ'ল আমচাং। এটা সময়ত আম গছেৰে ভৰি থকা এই পাহাৰখন আৰু ইয়াৰ আশে পাশে থকা অৰণ্যৰ পৰিস্থিতি এতিয়া বেলেগ। আৰু যদি আমি একেবাৰে সহজ ভাষাত কওঁ তেতিয়াহ'লে এই কিতাপখনৰ মূল বিষয়বস্তু এয়া আমচাং অৰণ্য আৰু জনবসতি উচ্ছেদ। আম গছেৰে ভৰি থকা এই অৰণ্য আৰু পাহাৰত এতিয়া জনবসতি। আচলতে যদি আমি কিতাপখন পঢ়োঁ তেতিয়াহ'লে লেখিকাৰ সূক্ষ্ম বিশ্লেষণত আমচাঙৰ লগত এটা আত্মিক সম্পৰ্ক অনুভৱ কৰিব পাৰি। লেখিকাৰ বৰ্ণনাত এয়া স্পষ্ট যে কেনেকৈ এখন অৰণ্যৰ পৰা লাহে লাহে জন অৰণ্যলৈ ৰূপান্তৰিত হ'ল, কিদৰে হাবি বননি লাহে লাহে নোহোৱা হ'বলৈ ধৰিলে আৰু কিদৰে এটা সময়ত অৰণ্য আৰু মানুহৰ মাজত সংঘাতৰ আৰম্ভণি হ'ল। মুঠৰ ওপৰত গ্ৰন্থখনে আধুনিক মুখা পিন্ধা সমাজলৈ এনে কিছুমান প্ৰশ্ন এৰি দিয়ে যিবোৰ যেন আমি দেখিও নেদেখোঁ আৰু শুনিও নুশুনো। যদি আমি গ্ৰন্থখনৰ চৰিত্ৰবোৰৰ কথা কওঁ তেতিয়াহ'লে মূল চৰিত্ৰ লেখিকা পেছাগতভাৱে এগৰাকী সাংবাদিক আৰু এই মূল চৰিত্ৰৰ জীৱ জন্তু আৰু অৰণ্যৰ প্ৰতি থকা সুপ্ত মোহে গ্ৰন্থখনক জীপাল কৰি তুলিছে। মূল চৰিত্ৰৰ সমান্তৰালভাৱে যদি আমি গ্ৰন্থখনৰ অন্য চৰিত্ৰবোৰৰ কথা কওঁ তেতিয়াহ'লে ইও গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপে যদি আমি অন্যবোৰ চৰিত্ৰ যেনে জ্যোতি, তন্ময় বৰুৱা, ৰঞ্জন, ৰাজবংশী, ৰংহাং ককা, পখিলী আদি চৰিত্ৰবোৰৰ কথা কওঁ, এই চৰিত্ৰবোৰৰ সৈতেই মহানগৰীৰ অৰণ্য দখল কৰি হেঁপাহৰ ঘৰ সজাই এজাক মানুহ আৰু হেঁপাহৰ অৰণ্যখন নহ'লে থাকিব নোৱাৰা অনেক প্ৰাণীৰ মাজৰ কাহিনী প্ৰকাশ পাইছে এই গ্ৰন্থখনত। আৰু সাধুৰ দৰে এই গ্ৰন্থখনৰ যি বিৱৰণ, এই বিৱৰণে দিছে এই গ্ৰন্থখনক এক অনন্য মাত্ৰা। আৰম্ভণিৰ সেই খিৰিকীখনে প্ৰৱেশ কৰা প্ৰত্যেকজন পাঠকক লেখিকাৰ বিৱৰণে লৈ যায় এক বেলেগ পৃথিৱীলৈ, য'ত পাঠক উভতি আহে এক অনন্য আৰু অভূতপূৰ্ব অভিজ্ঞতাৰে সৈতে। প্ৰিয় বন্ধু, গছ অবিহনে মানৱ জীৱন অসম্ভৱ আৰু এই অসম্ভৱক অবাস্তৱ কৰাৰ প্ৰয়াসেৰেই যেন লেখিকাৰ এই প্ৰয়াস। আৰু লেখিকাৰ এই প্ৰয়াস হয়তো তেতিয়াহে সফল হ'ব যেতিয়া এই গ্ৰন্থখনে নহয়, এই গ্ৰন্থখনৰ চিন্তাই সমাজত স্থান পাব। প্ৰিয় বন্ধু, এয়াই হয়তো সময়। এনেধৰণৰ গ্ৰন্থৰ পাছতো যদি প্ৰকৃতিক আমি নিজৰ সমানে গুৰুত্ব নিদিওঁ তেন্তে এনেধৰণৰ গ্ৰন্থই পোৱা হাজাৰটা পুৰস্কাৰো বিফল। এটি মুক্ত মনৰ সৈতে সেউজীয়া চিন্তাৰ ক্ষণবোৰলৈ শুভকামনাৰে ধন্যবাদ।